Hello everyone, মই বিকাশ আৰু আপোনালোকে চাই আছে স্মাৰ্ট বিকাশ ইউটিউব চেনেল। তো বন্ধু-বান্ধৱীসকল, আজি আমি কথা পাতিম ইনষ্টাগ্ৰামৰ বিষয়ে। তো আপোনালোকৰ ইনষ্টাগ্ৰামৰ ৰিলছবোৰ ভাইৰেল নহয় নেকি? আপোনালোকৰ ৰিলছবোৰত লাইক ভিউ একো নাহে নেকি? আপোনালোকৰ যদি ফলোৱাৰ্ছ যদি আজি আপোনালোকৰ 104টা আছে, কাইলৈকে 100টা হৈ থাকে নেকি? সো যদি আপোনালোকৰ এনেকুৱা হয়, আপোনালোকে প্ৰথমে ইনষ্টাগ্ৰাম আইডিটো প্ৰফেশ্যনেল কৰি ল'ব লাগিব। সো আপোনালোকে সেটিংকেইটা নকৰি কিনে আপোনালোকে বহুত টেনশ্যনত ভুগি থাকে। এনেকুৱা কিয় হয় কিয় নহয়। সো মোক বহুতে কমেণ্ট কৰি আছিল, মেছেজ কৰি সুধি আছিল, দাদা কিয় এনেকুৱা হয়, ফলোৱাৰ্ছবোৰ কিয় কমি যাই থাকে। সো আজি আপোনালোকক এনেকুৱা সেটিং কেইটামান দিম। সো আপোনালোকৰ এই সেটিং কেইটা কৰাৰ পাছত 100% আপোনালোকৰ লাইক ভিউ ফলোৱাৰ্ছ বাঢ়িবই। সো যদিহে নাবাঢ়ে, মোৰ এই ভিডিঅ'টো আপোনালোকে একো কৰিব নালাগে, বেয়া কমেণ্ট এটা কৰি দিব। 100% গ্যাৰাণ্টি দিছোঁ বাঢ়িবই। সো বেছি আৰু পলম নকৰি আজিৰ এই ভিডিঅ'টো আপোনালোকক দেখুৱাওক কেনেকৈ কি কৰিব লাগে, সকলোখিনি আপোনালোক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো বলক তেতিয়াহ'লে মোবাইল স্ক্ৰীণত আপোনালোকক সকলোখিনি দেখুৱাইছোঁ। প্ৰথমে আপোনালোকৰ ইনষ্টাগ্ৰাম আইডিটো অ'পেন কৰি ল'ব। চ' মোৰ এইটো ডেমো একাউণ্ট হয়, মই ডেমো একাউণ্ট এটা আপোনালোকক দেখুৱাবৰ কাৰণে খুলি লৈছোঁ। ইয়াত আপোনালোকে যাব, ছেটিঙত যাব, ছেটিঙত গৈ ছেটিং এণ্ড প্ৰাইভেচিত ক্লিক কৰি আপোনালোকে ইয়াত তলত স্ক্ৰল ডাউন কৰিব। কৰাৰ পাছত আপোনালোকে ইয়াত দেখিব একাউণ্ট টুলছ। তো তাত ক্লিক কৰাৰ পাছত ওপৰত দেখিব চুইচ টু প্ৰফেশ্যনেল একাউণ্ট। তো ইয়াত কৰি আপোনালোকে কণ্টিনিউ কৰি দিব, কণ্টিনিউ কৰি থাকিব। কণ্টিনিউ কৰাৰ পাছত আপোনালোকে যি ক্ৰিয়েটৰ হয় সেইটো আপোনালোকে ইয়াত ক্লিক কৰি দিলে হ'ব। ব্লগাৰ আছে, ডিজিটেল ক্ৰিয়েটৰ আছে, ব্লগাৰ আছে, তাৰপিছত এডিটৰ আছে, ফটোগ্ৰাফী আছে, আপোনালোকে যিটো দিয়ে। মই এতিয়া ভিডিঅ' ক্ৰিয়েটৰ দিম, মই যিহেতু ভিডিঅ' বনাওঁ। চ' আপোনালোকক দেখুৱাইছোঁ এইটো, আপোনালোকে ইয়াত দেখা পাইছে। তাৰপিছত আপোনালোকে ডন মাৰি দিব। দিয়াৰ পাছত আপোনালোকে দেখিব ইয়াত ইণ্টাৰফেচ এখন নতুনকৈ আহিব। ইয়াত অহাৰ পিছত ইয়াত আপোনালোকক সুধিছে ক্ৰিয়েটৰ নে বিজনেছ। আপোনালোকে বিজনেছ যদি কৰে তেতিয়াহ'লে বিজনেছ কৰিব, আৰু যদি আপোনালোকে ভিডিঅ' বনায় ক্ৰিয়েটৰত কৰি কিনে আপোনালোকে ইয়াত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত ইয়াত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে ইয়াত ফেচবুক যদি কৰে আপোনালোকে ফেচবুকত কণ্টিনিউ কৰিব দিছে। মই এতিয়া ফেচবুকত কণ্টিনিউ নকৰোঁ, ইয়াত মই কাটি দিছোঁ। মই ফেচবুকত কণ্টিনিউ নকৰোঁ, মই অকল ইনষ্টাগ্ৰামটো অকল থাকিব দিম আৰু ফেচবুকটো অকলে থাকিব দিম। এতিয়া মই ইনষ্টাগ্ৰামটোত ক্লিক কৰি দিছোঁ ওপৰত। তো মই ইয়াত কণ্টিনিউ কৰি দিছোঁ। দিয়াৰ পাছত আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব। মই ডেট অফ বাৰ্থটো দি দিছোঁ। য়েছত ক্লিক কৰিব আপোনালোকে। য়েছত ক্লিক কৰাৰ পাছত আপোনালোকৰ একাউণ্টটো একদম ৰেডি হৈছে। হোৱাৰ পিছত আপোনালোকে কণ্টিনিউ কৰি আপোনালোকে প্লাছত ক্লিক কৰিব। ওপৰত যে প্লাছটো আছে তাত ক্লিক কৰিব। দিয়াৰ পাছত ইয়াত আপোনালোকে প্ৰফেশ্যনেল একাউণ্ট হৈ গ'ল এইটো। চ' আপোনালোকে এনেকৈ বনাব পাৰিব প্ৰফেশ্যনেল একাউণ্ট। চ' যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰি দিব, আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো দবাই দিব। তো আজিলৈ ইমানেই আছিলে, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই। কিবা যদি নাজানে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব।